আমি HSLC পাছ কৰা সকললৈ মোৰ বহুত শুভেচ্ছা থাকিল আগলৈ পঢ়ি শুনি ভাল মানুহ সকলে তাকে কামনা কৰিলো এতিয়া সকলোৰে মনত ধৰ প্ৰশ্ন আহি আছে আমাৰ এডমিশন কেতিয়া হ'ব কলেজত কেতিয়া যাব পাম পুৰা জছত মানে এইকেইটা দিন লৰা ছোৱালী বিলাক মানে দিমাগ খাৰাপ হৈ আছে যে এডমিশন কেতিয়া হ'ব তোমালোকৰ এডমিশন অতি সোনকালে হ'ব যোৱাকালি এখন নটিচ আহিছে দৰ্পণ পোৰ্টেল আপডেট দিয়াৰ কাৰণে কলেজসমূহক এখন নটিচ দিছে কাউন্সিলৰ পৰা এতিয়া কলেজসমূহে যেতিয়া পোৰ্টেলটো আপডেট কৰে তাৰে পিছতে তোমালোকৰ ফৰ্ম ফিলআপ আৰম্ভ হ'ব আৰু ফৰ্ম ফিলআপ আৰম্ভ হ'লে মই ভিডিঅ' বনাই ধুনীয়াকৈ জনাই দিম এতিয়া বৰ্তমান কোনো ধৰণৰ এডমিশন এপ্লাই অনলাইন এপ্লাই হোৱা নাই হলে মই অতি সোনকালে জনাম তো ভিডিঅ'ত এইখিনি আছিল সৰু এটা ভিডিঅ' গতিকে এডমিশন সম্পৰ্কীয় সম্পূৰ্ণ ভিডিঅ'সমূহ মই A to Z বনাই যাম কৈ যাম তোমালোকৰ সুবিধাৰ কাৰণে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থব ধন্যবাদ